Hey guys, welcome to Plusmark. আপুনি চাই আছে অসমীয়া মাধ্যমৰ বিজ্ঞান বিষয়ৰ এটি চেনেল Plusmark আৰু মই হলো Chandasmita। আজি আমি পঢ়িবলৈ আৰম্ভ কৰিম অনুজীৱ শত্ৰু আৰু মিত্ৰ পাঠটি। গতিকে দেৰি নকৰি আহা আমি আৰম্ভ কৰো। অনুজীৱ মিত্ৰ আৰু শত্ৰু অষ্টম শ্ৰেণীৰ দ্বিতীয়টি চেপ্টাৰ হৈছে অনুজীৱ মিত্ৰ আৰু শত্ৰু। প্ৰথম চেপ্টাৰটো আমি অলৰেডি কমপ্লিট কৰিছোঁ। যদি তোমালোকে নাই চোৱা তেন্তে প্লেলিষ্টত যাই চাই ল'ব পাৰা। গতিকে আহা আমি আৰম্ভ কৰোঁ। তোমালোকে বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণী দেখিছা। ইয়াৰ বাহিৰেও সাধাৰণতে চকুৰে মনিব নোৱাৰা আন কিছুমান জীৱও আমাৰ চাৰিওফালে আছে আৰু তাকে আমি কি কওঁ অনুজীৱ বুলি। গতিকে এইটো লাইন চিন্দি ল'বা যে ইয়াত প্ৰশ্নটো হ'ব যে অনুজীৱ কাক বোলে। আমি লিখিব লাগিব চকুৰে মনিব নোৱাৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱসমূহক আমি অনুজীৱ বুলি কওঁ। ইয়াত উদাহৰণ দিছে যে বাৰিষাৰ দিনত পাউৰুটিবোৰ নষ্ট হৈ যায়। পাউৰুটি মানে হ'ল ব্ৰেড। গতিকে বাৰিষাৰ দিনত পাউৰুটি বা ব্ৰেডবোৰ নষ্ট হৈ যায় আৰু তাত আমি কি দেখা পাওঁ ইখত চাইবৰণীয়া বা কলা ৰঙৰ কিছুমান ডট ডট দেখা পাওঁ। আৰু যেতিয়া আমি সেইবোৰ আতচিকাচেৰে ভালদৰে চাওঁ তেতিয়া কি আমি দেখা পাম তাত কিছুমান ঘূৰণীয়া আকৃতিৰ কলা কলা বস্তু মই ক'লো ডট ডট দেখা পাওঁ আৰু সেইবোৰ কি আমাক সুধিছে। আমি জানোনে এই কথাষাৰ সুধিছে আৰু এইবোৰে হৈছে অনুজীৱ। আমি তাক ভেঁকুৰ লগা বুলি কওঁ। যদি তোমালোকে ঘৰত শুনিছা কেতিয়াবা কয় যে ব্ৰেডখনত ভেঁকুৰ ধৰিল এনেকৈ কয়। তো সেইও এক প্ৰকাৰৰ অনুজীৱ। আনকি ব্ৰেডটো তৈয়াৰ কৰিবৰ বাবেও তাত অনুজীৱই ব্যৱহাৰ হৈছে। আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামৰ বাবে অনুজীৱই ব্যৱহাৰ হয়। আনকি আমাৰ শৰীৰত অনুজীৱৰ অনুপস্থিতিত আমাৰ শৰীৰৰ বিভিন্ন কাৰ্য সমাধাই নহ'ব। গতিকে আগলৈ আমি এইবোৰ পঢ়িবলৈ পাম। তাৰ পিছত দিছে অনুজীৱ ক্ৰিয়াকলাপ 2.1 পথাৰৰ পৰা অলপমান সেমেকা মাটি এটা বিকাৰত লোৱা আৰু তাত পানী ঢালি মিহলোৱা। মাটিৰ কণিকাবোৰ যেতিয়া বিকাৰৰ তলিত গোট খাব তেতিয়া ইয়াৰ পৰা এটোপাল পানী লৈ অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা পৰ্যবেক্ষণ কৰা। কি দেখিলা? ইয়াত কি কৈছে যে পথাৰৰ পৰা অলপ সেমেকা মাটি এটা বিকাৰত ল'ব দিছে আৰু তাত অলপমান পানী মিহলাব দিছে। আৰু যেতিয়া পানী মিহলাম সেই পানীখিনি যেতিয়া অনুবীক্ষণ যন্ত্ৰত চাম তেতিয়া আমি কি দেখা পাম সেইটো আমাক পৰ্যবেক্ষণ কৰিব দিছে। আৰু কি দেখা পাম কিছুমান অনুজীৱ দেখা পাম। কিছুমান এনেকুৱা অনুজীৱ দেখা পাম যিবোৰ ঘূৰণীয়া, কিছুমান বেলেগ বেলেগ আকৃতিৰ, কিছুমান চেপেটা, কিছুমান আগুৱাই গৈ থকা, কিছুমান এটা ঠাইতে ৰৈ থকা, স্থিৰ অস্থিৰ বিভিন্ন ধৰণৰ আমি অনুজীৱ দেখা পাম। আৰু এই অনুজীৱসমূহ আমি অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখা পাওঁ। খালী চকুৰে সেইবোৰ দেখাটো অসম্ভৱ। তাৰপিছত ক্ৰিয়াকলাপ 2.2 দিছে এটা পুখুৰীৰ পৰা কেইটোপালমান পানী আনা। এখন কাঁচৰ শ্লাইডত তাৰে অকণমান লোৱা। এতিয়া অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা শ্লাইডখন পৰীক্ষা কৰা। গতিকে ইয়াতেও আমি বিভিন্ন ধৰণৰ অনুজীৱবোৰ দেখা পাম, কিন্তু ই পথাৰৰ পানীতকৈ অকণমান বেলেগ হ'ব। গতিকে যদি তোমালোকে পাৰা স্কুলত অনুবীক্ষণ যন্ত্ৰত এইবোৰ বস্তু চাবলৈ চেষ্টা কৰিবা আৰু নিশ্চয় তোমালোকে বহুত ভাল পাবা বস্তুখিনি চাই। ইয়াত কৈছে যে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ লৰচৰ কৰা দেখিছানে? গতিকে যেনেকৈ মই ক'লোঁ অনুবীক্ষণ যন্ত্ৰত যেতিয়া শ্লাইডত আমি পানী টোপাল দি চাম তেতিয়া কি দেখা পাম কিছুমান বস্তু লৰি থকা দেখা পাম, কিছুমান বস্তু এটা ঠাইত ৰৈ থকা দেখা পাম। গতিকে এইবোৰ বস্তুৱেই হৈছে অনুজীৱ। আগলৈ এই পৰ্যবেক্ষণবোৰৰ পৰা বুজিব পৰা গ'ল যে পানী আৰু মাটিত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ থাকে, কিন্তু ইয়াৰ সকলোবোৰেই অনুজীৱৰ শ্ৰেণীভুক্ত নহয়। এই অনুজীৱসমূহ ইমানেই ক্ষুদ্ৰ যে ইহঁতক খালী চকুৰে দেখা পোৱা নাযায়। ইহঁতৰ কিছুমান যেনে পাউৰুটিত দেখা ভেঁকুৰবোৰক আতচিকাচেৰে দেখা পোৱা যায়, কিন্তু আন কিছুমানক অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখা পোৱা যায়। সেইকাৰণে এইবোৰক অনুজীৱ বুলি কোৱা হয়। গতিকে এইখিনি বহুত ইম্পৰ্টেণ্ট এটা পেৰেগ্ৰাফ। এই গোটেইটো ইম্পৰ্টেণ্ট। যে ইয়াত কি ক'লে প্ৰথম কথা যে ইয়াত প্ৰথম লাইনটোতে দি দিছে যে কিছুমান পানীত থাকিব, কিছুমান মাটিত থাকিব, মানে বিভিন্ন ঠাইত থাকিব পাৰে। আৰু এই অনুজীৱসমূহ ইমানেই ক্ষুদ্ৰ যে খালী চকুৰে দেখা পোৱা নাযায়। খালী চকুৰে দেখা পোৱা নাযায় বাবেই তাক অনুজীৱ বুলি কৈছে। পদাৰ্থ এটাৰ ক্ষুদ্ৰতম একক হৈছে অণু আৰু তাৰেও ক্ষুদ্ৰতম একক হৈছে পৰমাণু। গতিকে অনুজীৱ আমি অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখা পাওঁ। গতিকে তাকে দিছে এইখিনিত। আৰু এটা উদাহৰণ দিয়ে দিলে যে পাউৰুটিত কি থাকে ভেঁকুৰ। মই অলৰেডি কৈছিলোঁ
যে পাউৰুটিত যিবোৰ আমি দেখা পাইছিলোঁ ডট ডট সেইবোৰ হৈছে ভেঁকুৰ। গতিকে আগলৈ এই পেৰাগ্ৰাফটো ইম্পৰ্টেণ্ট যে ইয়াত মূলতে কৈছে যে অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়, ই বিভিন্ন ঠাইত থাকিব পাৰে আৰু যিহেতু ইয়াক আমি অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখা পাওঁ, খালী চকুৰে দেখা নাপাওঁ, সেইকাৰণে ইয়াক আমি কি কওঁ? অণুজীৱ বুলি কওঁ। আগলৈ এই অণুজীৱবোৰক 4টা শ্ৰেণীত ভাগ কৰা হৈছে: বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট'জোৱা আৰু কিছুমান শেলাই। এইটো মষ্ট ইম্পৰ্টেণ্ট চিন দিয়ে লোৱা যে বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট'জোৱা আৰু শেলাই। আগলৈ ভাইৰাছবোৰকো অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায়। আশ্ৰয়দাতা কোষৰ ভিতৰতহে ইহঁতৰ প্ৰজনন সম্ভৱ হয়। ভাইৰাছ এবিধ এনেকুৱা অণুজীৱ যিবোৰ আমি অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখা পাওঁ। এইবোৰ মূলতঃ এতিয়া কৰোণা ভাইৰাছৰ টাইম গ'ল, গতিকে আমি গম পাইছোঁ যে কৰোণা ভাইৰাছটো যদি এটা ধৰা হ'ল পেনটোৰ ওপৰত আছে, মানে ধৰা পেঞ্চিলডালৰ ওপৰত আছে, সি তেতিয়া তাৰ কাৰ্য হৈ নাথাকিব, সি তেতিয়া এক্টিভ নহয়। কিন্তু যেতিয়া সি হয়তো আমাৰ শৰীৰত সোমাই যাব, তেতিয়া সি এক্টিভ হ'ব আৰু তাৰ নিজৰ কামবোৰ কৰিব। গতিকে ইয়াতো তাকে কৈছে যে আশ্ৰয়দাতা কোষৰ ভিতৰতে ইহঁতৰ প্ৰজনন সম্ভৱ হয়। আশ্ৰয়দাতা কোষ মানে কি? যিয়ে সিহঁতক খাদ্য দিব পাৰিব, যিয়ে সিহঁতক বসতি স্থাপনত সহায় কৰিব। আৰু আমাৰ শৰীৰত সিহঁতে, অৰ্থাৎ জীৱৰ শৰীৰত সিহঁতে বসতি স্থাপন কৰিবলৈ আটাইতকৈ সহজ হ'ব, কাৰণ খাদ্য পাব, পানী পাব, বায়ু পাব। গতিকে এই আশ্ৰয়দাতাবোৰ বেক্টেৰিয়া, উদ্ভিদ অথবা প্ৰাণীও হ'ব পাৰে, অৰ্থাৎ যিকোনো জীৱ হ'ব পাৰে। কিছুমান ভাইৰাছৰ চিত্ৰ দেখুওৱা হৈছে চিত্ৰ 2.5 আমি চাই আছোঁ। সাধাৰণতে হোৱা ইনফ্লুৱেঞ্জা অৰ্থাৎ ফ্লু, চৰ্দি, জ্বৰ, কাহ আদি ভাইৰাছৰ দ্বাৰাই হয়। পলিঅ' আৰু বসন্ত আদিৰ দৰে গুৰুতৰ ৰোগসমূহো ভাইৰাছৰ দ্বাৰা হয়। গতিকে এইখিনি আমি চিন দিব লাগিব যে আমি আশ্ৰয়দাতা কোষৰ ভিতৰত ভাইৰাছৰ প্ৰজনন সম্ভৱ হয় আৰু আমি ক'ত ক'ত পাব পাৰোঁ? বেক্টেৰিয়া, উদ্ভিদ আৰু প্ৰাণী। আৰু লগতে কিছুমান বেমাৰৰ নাম দিছে যিবোৰৰ কাৰক হ'ব ভাইৰাছ। গতিকে এইটো ইম্পৰ্টেণ্ট পইণ্ট যে ইনফ্লুৱেঞ্জা, ফ্লু মানে চৰ্দি, জ্বৰ, কাহ, পলিঅ' আৰু বসন্ত, এইকেইটা তোমালোকে চাৰ্ট বনাই লিখি ল'বা যে কি কি ৰোগৰ কাৰক ভাইৰাছ। গতিকে উত্তৰকেইটা হ'ব এইকেইটা। আগলৈ গ্ৰহণী আৰু মেলেৰিয়া ৰোগ প্ৰট'জোৱাৰ দ্বাৰা হয়, আনহাতে সন্নিপাত অৰ্থাৎ টাইফয়েড আৰু যক্ষ্মা বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ। আগত এটা পাঠত আৰু ধুনীয়াকৈ ডিটেইলছত দিয়া আছে, গতিকে ইয়াতে যিখিনি আছে সেইখিনিত বৰ্তমান তোমালোকে জানি লোৱাটো ভাল যে গ্ৰহণী অৰ্থাৎ যিটো পাতল পায়খানা হয় সেয়া, আৰু মেলেৰিয়া ৰোগ কি হয়? প্ৰট'জোৱাৰ দ্বাৰা হয়, বা আদ্য প্ৰাণী বুলিও কয় প্ৰট'জোৱাক। আৰু সন্নিপাত অৰ্থাৎ টাইফয়েড আৰু যক্ষ্মাটো কি হয়? বেক্টেৰিয়াৰ দ্বাৰা হয়। এইখনো তোমালোকে চাৰ্ট এখনত লিখি ল'বা। আগলৈ ইয়াত দিছে কিছুমান চিত্ৰ। প্ৰথম চিত্ৰটোত দিছে 2.1 বেক্টেৰিয়া। গতিকে প্ৰথমটোত দিছে সৰ্পিল বেক্টেৰিয়া আৰু দণ্ড আকৃতিৰ বেক্টেৰিয়া। ইয়াত আকৃতিৰ কথা কোৱা হৈছে। যদি বেক্টেৰিয়াৰ আকৃতিৰ বিষয়ে আহে তোমালোকে লিখিব পাৰিবা সৰ্পিল বেক্টেৰিয়া আৰু দণ্ড আকৃতিৰ বেক্টেৰিয়া। সৰ্পিল বেক্টেৰিয়াটো দেখাত সাপৰ নিচিনা, মানে সাপে যেনেকৈ একা বেকাকৈ যায় তেনেকৈ সৰ্পিলটো। যদি মই তোমালোকক এখন ব্লেংক স্পেচত আঁকি দিওঁ, মই তোমালোকক লাষ্টত আঁকি দিম। এতিয়ালৈ দণ্ড আকৃতিৰ বেক্টেৰিয়া মানে দণ্ড টাইপ আৰু চিধা চিধা। আৰু যদি মই তোমালোকক ব্লেংক স্পেচত আঁকো, গতিকে সৰ্পিল বেক্টেৰিয়াটো কেনেকুৱা আছিল? এনেকুৱা, হয়নে? আৰু দণ্ড আকৃতিৰ বেক্টেৰিয়াটো কেনেকুৱা আছিল? এনেকুৱা। অ'কে, এনেকুৱা মানে দণ্ডৰ নিচিনা। তাৰপিছত 2.2 শেলাই, আৰু ইয়াত দিছে ক্লেমাইডোমোনাছ এণ্ড স্পাইৰোগাইৰা। এইটো নামকেইটা অলপ টান মনত কৰিবলৈ, কিন্তু পাৰিলে ট্ৰাই কৰিবা মনত ৰাখিবলৈ, পিছলৈ কামত দিব। যদি ট্ৰিক লাগে তেনেহ'লে মই কওঁ যে স্পাইৰোগাইৰাৰ ক্ষেত্ৰত কেনেকুৱা? স্পাইৰোগাইৰা মানে আমি তোমালোকে মন কৰিছোঁ স্প্ৰিংটো কেনেকুৱা দেখিবলৈ, সেইটো ইমেজিন কৰা। আৰু স্প্ৰিঙৰ পৰাই আহিছে স্পাইৰেল শব্দটোৰ অৰ্থটো হ'ল যে একা বেকা টাইপ, যেনেকুৱা স্প্ৰিং দেখাত সেনেকুৱা টাইপ। আৰু সেই স্প্ৰিংটো স্পাইৰেল, আৰু স্পাইৰেলটো আমি মনত কৰিব পাৰোঁ স্পাইৰোগাইৰা। দেখাত মানে প্ৰায় সৰ্পিলৰ নিচিনাই, সিহঁত কি হয়? স্প্ৰিঙৰ নিচিনা দেখাত।
আৰু ক্লেমাইডোমোনাছ তোমালোকে মনত ৰাখিব লাগিব, পিছলৈ পাবা যদি তোমালোকে ছায়েন্সলৈ পঢ়া। তাৰপিছত দিছে চিত্ৰ 2.3 প্ৰট'জোৱা বা আদ্যপ্ৰাণী, এমিবা আৰু পেৰামেচিয়াম। এমিবাৰ নাম তোমালোকে সৰুৰ পৰাই শুনি আহিছা, গতিকে এইটো এটা টান নহয়। আৰু পেৰামেচিয়াম তোমালোকে মনত কৰিব লাগিব। তাৰপিছত দিছে 2.4 ভেঁকুৰ। এটা দিছে পাউৰুটিত হোৱা মল্ড মানে ভেঁকুৰ। দ্বিতীয়টো দিছে পেনিচিলিয়াম আৰু তৃতীয়টো দিছে এস্পাৰজিলাছ দিছে। অসমীয়াত আমি এস্পাৰজিলাছ ক'ম আৰু ইংলিছত আমি এস্পাৰগিলাছ উচ্চাৰণো কৰিব পাৰোঁ। আৰু 4 নম্বৰ দিছে ভাইৰাছ। তো এইবোৰ হ'ল কৃত্ৰিম ভাইৰাছ। এইবোৰৰ বিষয়ে ইমান ডিটেইলছত নালাগে, বাট তোমালোকে চিত্ৰ চাই মন কৰিব পাৰা যে বেক্টেৰিয়াবোৰ কেনেকুৱা, প্ৰট'জোৱা কেনেকুৱা, শেলাই, ভেঁকুৰ, ভাইৰাছবোৰ কেনেকুৱা। গতিকে চিত্ৰখিনি চাই তোমালোকে নিশ্চয় এটা অনুমান কৰিব পাৰিবা। গতিকে ডেটছ ইট ফৰ টুডেজ ভিডিঅ'। আজিলৈ ইমানেই। যদি তোমালোকৰ কিবা নুবুজা বস্তু আছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবা, আৰু নেক্সট পাৰ্টত আমি আগলৈ পঢ়ি থাকিম। থেংক ইউ।